কবিতাৰ শিৰোনাম মই অসমীয়া, কথা নমিতা নাথ। আমি হেনো জীৱশ্ৰেষ্ঠ, ক'বলৈ এতিয়া লাজ লাগে। জীৱশ্ৰেষ্ঠ হৈও পশুতকৈ অধম হৈছোঁ আমি। কিয় কিয় আমি নুবুজো দুখ কষ্ট যান্ত্ৰণা বিষাদ। মই অসমীয়া, মোৰ মা অসমীয়া, মোৰ দেউতা অসমীয়া বুলি চিঞৰি চিঞৰি কোৱাৰ পাছতো সাৰি আহিব নোৱাৰিলে মানৱৰূপী নৰ পিশাচপুৰৰ হাতৰ পৰা। কিয় মোক যাবলৈ দে, মালৈ বৰকৈ মনত পৰিছে আৰু কিমান মাৰিব। কিয় বুজি নাপালি অসমীয়াৰ যান্ত্ৰণা, কিয় অসমীয়াৰ তেজেৰে ফাকু খেলিলি। এনেদৰে দেখোন অসমীয়া অসমতেই ভগনীয়া হ'ব লাগিব। মচি যাব অসমীয়াৰ খিলঞ্জীয়াৰ অস্তিত্ব, ৰসাতলে যাব মাতৃভূমি, হেৰুৱাব লাগিব আমাৰ আই। এতিয়া আৰু দুৰ্বল হৈ থাকিলে নহ'ব, আমি জাগ্ৰত হ'ব লাগিব, শক্তিশালী হ'ব লাগিব। অন্যায়ৰ বিৰুদ্ধে যুঁজ দি সেই পাষণ্ডবোৰক ফাঁচীৰ হুংকাৰ দিব লাগিব।